মূৰ্খ হয় 90% আমাৰ অসমীয়া ফাৰ্ষ্ট অফ অল ছেকেণ্ড থাৰ্ড ফ'ৰ্থতো বাকী বাঙালী বিহাৰী মুছলিম প্ৰজাতীয় যিবিলাক আছে ন জাতি পাতি সেইবিলাকতো সকলোবিলাকে মূৰ্খ এটা কাৰণে আমাৰ অসমত থাকি যি জাতি মানুহেই নহওক আমাৰ অসমত থাকি কিনে তেওঁলোকে আমাৰ অসমীয়া লেংগুৱেজটো কিয় ব্যৱহাৰ কৰিব নোৱাৰে অসমীয়াত যদি কথা পাতিব পাৰে অসমীয়াত মানুহৰ লগত যদি খাব থাকিব পাৰে অসমত আহি পেলাই অসমীয়াৰ লগত মিলি জুলি যদি থাকিব পাৰে দেন এই সাধাৰণ মানুহে এই বেনাৰখনত এই ৱৰ্ডকেইটা অসমীয়াত কিয় লিখিব নোৱাৰে সেইটো কওক আৰু মই মূৰ্খ বুলি আমাৰ 90% অসমীয়া যুৱকক অসমীয়া ইনক্লুডিং ময়ো কিয় কৈছোঁ যে আমাৰ মানুহখিনি ন অসমৰ একতা নাই একেলগে থকাৰ নিয়ম নাই চলা বুঢ়া ইটো আৰে সিটোৱে কথা পতা সিটো আৰে ইটোৱে কথা পতা সেইটো ফাৰ্ষ্ট অফ অল সেইকাৰণে আমাৰ অসমীয়াক সাহস পায় বেলেগ জাতি মানুহে 100% সাহস পায় কিয় আমি একগোট নহয় আমি এক মিল নহয় সেইকাৰণে আমিবোৰ মূৰ্খ বিলিভ কৰক বীৰ লাচিত খানাক বাঙালী সমাজটো কি বুলি কয় প্ৰদীপ ৰেৱনে কি হয় XYZ যোনেই নহওক আমাৰ বীৰ লাচিত খানাক চেলেঞ্জ কৰিছে আৰে ভাই তই চেলেঞ্জ কৰিবলৈ তই কোন হয় আমাৰ অসম আমাৰ অসমত থাকি কিনে আমাৰ অসমীয়াকে দাদাগিৰি কৰিবি এইটো হ'ব পাৰিব নেকি কিয় বিলিভ কৰক আপোনালোকে সেই বেনাৰখন অসমীয়া ৱৰ্ডত লিখিব নোৱাৰিলে হয় অসমীয়া ভাষাত লিখিব নোৱাৰিলে হয় কি অসমীয়া ভাষাত লিখিলে বঙালী মানুহে গম নাপালে হয় বুজি নাপালে হয় যে ইয়াত দুৰ্গা পূজা চলিছে দুৰ্গা পূজা শাৰদীয় দুৰ্গা পূজা যি লেখে বুজি নাপালে হয় পালে হয় ন তাত অসমীয়া নেদেখি বঙালী লেখাৰ কি দৰকাৰ আছিলে আৰু বীৰ লাচিত খানে সেই বেনাৰ এখন অঁতৰোৱাৰ কাৰণে অসমত অসমীয়া ভাষাই চলিব অসমীয়া ভাষাত লেখ হিন্দীত লেখ ইংলিছত লেখ বঙালী ভাষাত কিয় লিখিবি কিন্তু আমাৰ অসমীয়াটো ক'ত গ'ল গুড পইণ্ট কিন্তু এইখিনি কথা কেন আমাৰ অসমৰ 50% মানুহে বঙালীক ছাপোৰ্ট কৰিব 50% মানুহে আমাৰ অসমক ছাপোৰ্ট কৰিব আৰু সেইকাৰণে আমি গোটেইবোৰ ন এটা বিগ জিৰ' বিগ ইডিয়ট ডাঙৰ মূৰ্খ আমিবিলাক আৰু মই এইটো কথা স্পষ্টভাৱে কৈ দিব বিচাৰোঁ বঙালী কিজনক কিয় বেলেগ জাতি যি জাতি মানুহেই নহওক বঙালী হওক বিহাৰী হওক মুছলিম হওক যি জাতি মানুহেই নহওক কিয় চাওক আমি অসমৰ বাহিৰত আছোঁ মই আজি 10 বছৰ ধৰি অসমৰ বাহিৰত আছোঁ বাংগালোৰত আছোঁ বাংগালোৰৰ বিষয়ে আপোনালোকক ক'ব বিচাৰোঁ ইয়াত ন বিলিভ কৰক আপোনালোকে ডাঙৰ ডাঙৰ মলবিলাক দোকান বজাৰ হোটেল সেইবিলাকতো বাদেই দিয়ক এখন পাণ দোকানতো ন যদি আপোনালোকে অসমীয়া ইংলিছ হিন্দীত লেখে ন সেই বেনাৰবিলাকত আহি পেলাই বেলেগ পেইণ্ট কৰি দিব বেনাৰ উঠাই দিব চব কুছ কৰিব ইয়াৰ কৰ্ণাটকৰ ৰক্ষণাবাদী যিবিলাক মানুহ আছে যেনেকৈ আমাৰ অসমত বীৰ লাচিত খানা হওক ছাত্ৰ সন্থা হওক ইয়াতো ঠিক তেনেকৈ কৰ্ণাটকতো বাংগালোৰতো তেনেকুৱা আছে চ' এই মানুহবিলাকে ন আমাৰ অসমত এতিয়া বীৰ লাচিত খানাই যিবিলাক কৰি আছে ন এয়াতো সেইবিলাকেই কৰে নিদিয়ে ইয়াতে বাহিৰত বিলিভ কৰক হিন্দী অসমৰ ৰাষ্ট্ৰীয় ভাষা ইউজ কৰিব নিদিয়ে বেনাৰ লগাব নিদিয়ে ইংলিছটো মাৰক বুলি কিয় জানেনে আপোনালোকে হা ইহঁতৰ এটাই নিয়ম যে কৰ্ণাটকত থাকি কানাডা লেংগুৱেজ ক'ব লাগিব কৰ্ণাটকৰ কথা ক'ব লাগিব ফাৰ্ষ্ট অফ অল তহঁতে অসমীয়া হিন্দী ইংলিছত ফৰাব নোৱাৰিবি সুধিব ক'ব কিমান দিন হ'ল যদি 6 মাহ হৈছিল 6 মাহ হ'ল ন ইয়াৰ লেংগুৱেজ শিকিব পাৰ ন কিয় নাই শিকা কিয় নিশিক তেনেকুৱা ধৰণৰ কিছুমান দাবী উত্থাপন কৰে লোকেল মানুহে তাৰ উপৰিও তেওঁলোকৰ এটা ভাল নিয়ম যে প্ৰথমতে আপুনি ডাঙৰ এখন হোটেলে হওক বা পাণ দোকানে বিল্ডিঙে যিয়ে নবনাওক কিয় ডাঙৰ ডাঙৰকৈ ইয়াৰ লেংগুৱেজত লেখক XYZ যিয়ে নহওক যি নাম নিদিয়ক কিয় লেখক তাৰপিছত আপুনি তলত হিন্দী ইংলিছ অসমীয়াত লেখক কোনো প্ৰব্লেম নাই ঠিক তেনেকৈ যদি মই অসমৰ এই পূজাক লৈ পেলাই যিটো চলি আছে তেওঁলোককেইজনক কৈছোঁ বঙালী মানুহকেইজনক যদি তোমালোকে আপোনালোকে অসমীয়া ভাষাত যদি ডাঙৰকৈ লিখিলে হয় বেনাৰখন তাৰ তলতো যদি আপোনালোকে বঙালী ভাষা ইউজ কৰিলে হয় তেতিয়াও ক'ব লগা নাছিলে তেতিয়াও মই ভাবোঁ কি ঠিক আছে আমাৰ অসমৰ বীৰ লাচিত খানাই যিটো কাম কৰিছে এইটো ভুল কিন্তু সেইটোতো আপোনালোকে একো কৰা নাই খালি আপোনালোকৰ ডাঙৰকৈ আপোনালোকৰ ভাষাতে লিখিছে কিয় কৰিব আপোনালোকে আৰে ভাই আছেতো অসমতে ন অসমৰ মাটি পানী অসমৰ হাৱা খাই পেলাই আপোনালোকে জীয়াই আছে ন পেট পুহি আছে ন অসমতে বিজনেছ হওক দোকান হওক যিয়ে নহওক কিয় অসমৰ হাৱা পানী খাই আছে ন আপোনালোকে অসমীয়া ভাষাটো কিয় ব্যৱহাৰ নকৰে সেইটো লাগে মোক কিয় নকৰে মই এটাই কথা ক'ব বিচাৰোঁ
অসমীয়া হিন্দু মুছলিম বাঙালী বিহাৰী মই জাতি ভেদ লৈ পেলাই জাতিক লৈ পেলাই কেতিয়াও একো নকওঁ কিন্তু এতিয়া বাধ্য আমাৰ অসমত থাকি আমাকেই যদি তহঁতে দাদাগিৰি কৰ তেতিয়াহ'লে কিন্তু হাৰি যাবি চিৰিয়াছলি কৈছোঁ মই চেলেঞ্জ কৰিছোঁ তহঁতে কোনো একো এটা হিৰো নহয় ঠিক আছে অসমত থাকিলে অসমীয়া ক'বই লাগিব নাজানো শিকি ল তেনেকৈ আমাক এতিয়া বাহিৰত কয় নাজানো ন শিকি ল এডজাষ্টমেণ্টটো কৰিব পাৰিবি 100% 100 নহয়তো 30% কৰিব পাৰিবি ন দেটছ অ'কে কিন্তু শিকি ল এনেকুৱা নহয় অসমত আহি তই বঙালী চুতা থাকিবি মুছলিম ভাষাত কথা কাটি বিহাৰীত পাতিবি শিক আছ ন অসমতে খাই গৈ শিকি ল চ' সেইটোৱে এইবিলাক ফাল্টুমি কৰি লাভ নাই অসমত অসমীয়া ভাষাই চলিব আৰু অসমীয়া ভাষাই ৰাখিব লাগিব অসমীয়া ভাষাত বেনাৰ লগাও দোকান বজাৰত নাম ডালক কিবা কৰ কিবা নকৰ আমাৰ কোনো কথা নাই বাট অসমীয়া লাগিবই তহঁতক বঙালী ভাষা মুছলিম ভাষা বিহাৰী ভাষা হেন তেন নেক্সট হয় যে এইবিলাক আমি নিবিচাৰোঁ লিখিব মন আছে লেখ তলত কিন্তু ডাঙৰকৈ অসমীয়াত লিখি ল প্ৰথমতে তাৰ তলত লেখ আমাৰ কোনো আপত্তি নাই চ' সেইটোৱে মই কোনো বিল আছে খেনাৰ নহয় কোনো অসমৰ ছাত্ৰ সন্থাৰ লিডাৰ নহয় মই এজন অসমীয়া হয় ঠিক আছে মোৰ হাক আছে কোৱাটো মোৰ কথা কোৱাত এইটো হাক আছে ময়ো অসমীয়া হয় চ' সেইকাৰণে কৈছোঁ তহঁতক ময়ো চেলেঞ্জ কৰিছোঁ ঘণ্টাডালো কৰিব নোৱাৰো তহঁতে ঠিক আছে এই ঘণ্টা দেখুৱাই দিছোঁ মই 2খনতে এই ঘণ্টাডালো একো কৰিব নোৱাৰো অসমত আৰু সেইকাৰণে কৈছোঁ যদি ভালকৈ থাকিবলৈ মন আছে মিলি জুলি য'ত যেনেকৈ চলিব লাগে সেই হিচাপে চলিবি সেইটোৱে মোৰ কথা আৰু বৰ একো নকওঁ যদি বুজি পোৱাই পাবই আৰু বুজি নোপোৱাই যিমান ক'লেও লাভ নাই তেওঁলোকক বুজাবলৈ কাৰণে আৰু বেলেগ বহুতো পৰ্যায় আছে তো আজিলৈ ইমানখিনিয়ে ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিছোঁ এইবিলাক তালফাল কৰি লাভ নাই ঠিক আছে চেলেঞ্জ কৰি কিনে একোডাল ঘণ্টাডাল কৰিব নোৱাৰো তহঁতে চেলেঞ্জ দি কিনে ঠিক আছে ন সেইকাৰণে কৈছোঁ তল ওপৰ কৰি লাভ নাই য'ত যিটো চলিব চলিবই অসমত অসমীয়াগিৰি চলিব অসমীয়া মানুহৰ অসমীয়া তহঁতক পোৱা নাই ন অসমীয়া মানুহৰ ভৰি চেলেক বুলি যিটো নিয়ম হয় যিটো ৰুলছ হয় সেইটোৱে কৈছে অকল অসমতে নহয় ৱৰ্ল্ডতে এইটোৱে ৰুলছ হয় কলকাতাত গৈ পেলাই এতিয়া আমি গৈ পেলাই পূজা আপোনাৰ অসমীয়াত লিখিব নোৱাৰোঁ ঠিক আছে বঙালী ভাষাতে লিখিব লাগিব ঠিক তেনেকুৱা ধৰণৰ কথা চ' আজিলৈ ইমানখিনিয়ে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আপোনালোকে যদিহে অসমত থকা অসমৰ মানুহবিলাকক অসমৰ টেষ্ট মঙহ সকলোবিলাক আছে ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকে যদি ফেচবুকত চাই আছে লাইক কমেণ্ট ফ'ল' কৰি দিব আৰু যদি ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিমান পাৰে ভিডিঅ'টো তিমানেই শ্বেয়াৰ কৰিব যাতে এই বাকী প্ৰজাতিৰ মানুহবিলাকে ভিডিঅ'টো পায় অলপমান এইটোত সোমাই কিবা এটা চ' আজিলৈ ইমানখিনিয়ে জয় আই অসম